নমস্কাৰ, আমি তিনিজন বন্ধু আহিছোঁ কাপলা বিললৈ। মোৰ লগত আছে হেমাংক গগৈ আৰু অংকুৰ তামুলী আৰু মই অৰ্ণৱজ্যোতি ডেকা। আমি কাপলা বিল চাবলৈ আহিছোঁ, লগতে কাপলা বিলৰ যি অতীত ঐতিহ্য তাৰ বিষয়েও মানে নিজৰ মাজতে আলোচনা আৰু আপোনালোকৰ ওচৰতো আলোকপাত কৰিবলৈ আমি ইচ্ছা কৰিছোঁ। বাকী হেমাংক, কেনেকুৱা লাগিলে ইয়াত আহি? ভাল লাগিলে। এতিয়া চাইছোঁ চৰ্ট অলপ লৈছে আৰু অৰ্ণৱে ক'ব কথা কাপলা বিল কি অলপ জানিছোঁ। আৰু বিলখন সৰ্থেবাৰীৰ ইতিহাস আৰু ৰাজ্যখন কি আছিলে? ৰাজ্য অসম, শৰৎ ৰাজ্য, শৰৎপুৰ ৰাজ্য। ঠিক আছে। তো এই যি কাপলা বিল, এই কাপলা বিল আপোনাৰ এক ইতিহাস আছে ইয়াৰ। মানে শৰৎপুৰ বুলি ইয়াৰ এখন ৰাজ্য আছিল। অলিখিত ইতিহাস বুলি ক'ব পাৰি এইখিনি ইতিহাসক, কাৰণ এই ইতিহাসবোৰ হয়তো বুৰঞ্জীৰ পাতত হেৰাই গৈছে আৰু কিছুমান কিংবদন্তি হিচাপে মুখে মুখে চলি আহিছে আৰু যিবিলাক খুব কম মানুহে জানে। কিন্তু এইবিলাক কথা জনাৰ প্ৰয়োজন আছে আজিৰ সময়ত, যি সময়ত অসমীয়া মানুহে মানে নিজৰ জাতীয় অস্তিত্ব ৰক্ষাৰ মানে সংকটত ভুগিছে। সেই সময়ত যদি আমি নতুন প্ৰজন্মই, উঠি অহা প্ৰজন্মই নিজৰ ঐতিহ্যমণ্ডিত অতীতৰ বিষয়ে জানো, তেতিয়াহ'লে আমি কি প্ৰেৰণা পাম, আৰু প্ৰেৰণা পাই কি আমি আগুৱাই যাবলৈ এটা ৰাস্তা পাম মানে। তো আমি যি শৰৎপুৰ ৰাজ্য আছিল, সেইখন অতি মানে সুসংবদ্ধ এখন ৰাজ্য আছিল। তাত তোমাৰ মানে অতি ক্ষুদ্ৰ ৰাজ্য আছিল, কিন্তু মানে চাৰিওপিনৰ পৰা মানে আত্মনিৰ্ভৰশীল আছিল ৰাজ্যখন। তো শৰৎপুৰ ৰাজ্যত মূলতঃ হিন্দু মানুহে বসবাস কৰিছিল আৰু শৰৎপুৰ ৰাজ্যৰ ৰাজকুমাৰীৰ নাম আছিল সাৰথী দেৱী। তো সাৰথী দেৱীৰ নামেৰে অঞ্চলটোৰ নাম সৰ্থেবাৰী হিচাপে জনাজাত হয়। আৰু এইখন আমি য'ত আজি উপস্থিত আছোঁ, এই বিলখনৰ নাম হ'ল কাপলা বিল। আৰু কাপলা বিলৰ আমি য'ত বহি আছোঁ তাৰ সোঁপিনে এখন গাঁও আছে। সেই গাঁওখনৰ নাম হৈছে বন্নাৰ পাৰ, অৰ্থাৎ বন্নাৰ পাৰ মানে হৈছে বৰনাওৰ পাৰ। বৰনাওৰ পাৰৰ পৰা হৈছে নামটো বন্নাৰ পাৰ। আৰু কিয় বৰনাওৰ পাৰ হ'ল নাম, সেইটো আমি ক'ম। এই যিটো কাপলা বিল প্ৰায় 1500 বিঘাৰ বিল। এটা অসমততো কিমান জলাশয় আছে, যিবিলাক জলাশয় লাহে লাহে হেৰাই যাব ধৰিছে অসমৰ মানচিত্ৰৰ পৰা। তো ইয়াৰ ভিতৰত কাপলা বিলো এটা। ইয়াৰ 1500 বিঘাৰ পৰা গৈ 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 এতিয়া প্ৰায় 700 বিঘামান মাটি বাচি আছে, আৰু তাৰো মানে আধাতকৈ কম অংশ হ'লেও মানে বেদখল হৈছে। তো কমলাবাৰীৰ পিনে বেদখল হৈছে। তো এনেকুৱা আছিল যে কাপলা বিলটো এসময়ত ব্ৰহ্মপুত্ৰৰ এৰাসুতি আছিল। তো ব্ৰহ্মপুত্ৰৰ লগত কাপলা বিলটো সংলগ্ন হৈ আছিল। সেইকাৰণে মানে যিবিলাক বণিজলৈ অহা নাও আছিল, ডাঙৰ ডাঙৰ নাওবিলাক, এই কাপলা বিলৰ পাৰতে, য'ত আমি বৰনাওৰ পাৰ বুলি কৈছোঁ, বন্নাৰ পাৰ বুলি কয় যিখন গাঁওক এতিয়াও, তো তাত মানে বৰনাওবিলাক তাত ৰখাইছিল আৰু তাৰ পৰা মানে বেপাৰ বাণিজ্য হৈছিল শৰৎপুৰ ৰাজ্যত। তাৰপিছত হ'ল কি আপোনাৰ, আমি য'ত বহিছোঁ তাৰ বাওঁফালে কাপলা বিলৰ মাজত, পানীৰ মাজত এখন গাঁও আছে। সেই গাঁওখনৰ নাম হৈছে হিলৈপাৰা। তো তাত কি আছিল, হিলৈ নিৰ্মাণৰ কাৰখানা আছিল। যিবিলাক আগতে যুদ্ধ বিগ্ৰহ হৈছিল, তাৰ কাৰণে যিবিলাক হিলৈ বা বাৰুদ, যি ধৰণৰ মানে যুদ্ধৰ সামগ্ৰী, সেইবিলাক তাত নিৰ্মাণ হৈছিল। তাৰ কাৰণে তাৰ নাম হিলৈপাৰা। আৰু গাঁওখন সেইকাৰণে কি আছিল, যাতে সুৰক্ষিত থাকে, এটা মানে আইচলেটেড এৰিয়াত মানে থাকিব পাৰে, তাৰ কাৰণে গাঁওখন কি আছিল, পানীৰ মাজত আছিল। তাৰপিছত আপোনাৰ ইয়াত আৰু অন্য এখন গাঁও আছে, সেইখন হ'ল হীৰাবৰী। তাত অকল মানে হীৰা মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰিছিল, যিহেতু আগৰ সময়ত মানে মাটিৰ বাচন পত্ৰ বেছিকৈ মানে ব্যৱহাৰ কৰা হৈছিল। তাৰপিছত ইয়াত কাপলা বিলৰ সেইটো পাৰে এখন গাঁও আছে, সেইখনৰ নাম হৈছে আমৰিখোৱা। তো আমৰিখোৱা নামটো হৈছে অমৃত খোৱাৰ পৰা। মানে আজিৰ দিনতো আমৰিখোৱা গাঁওখন মানে গাখীৰৰ কাৰণে, যেনে গাখীৰৰ পৰা পোৱা সামগ্ৰী যেনে ঘি, মাখন, ক্ৰীম, এইবিলাকৰ কাৰণে গাঁওখন মানে বিখ্যাত, আৰু তাত ভৰপূৰ মানে সেই বস্তুখিনি। তো সেইকাৰণে সেই গাঁওখনৰ নাম আছিল আমৰিখোৱা। মানে এই কাপলা বিলৰ চাৰিওপিনে থকা কেইখনমান গাঁও আৰু সৰ্থেবাৰীৰ শৰৎপুৰ ৰাজ্যখনক, সৰ্থেবাৰীক মানে ৰাজধানী হিচাপে কেন্দ্ৰ কৰি এখন শৰৎপুৰ নামেৰে এখন মানে অতিকে স্বাধীন চেতিয়া আৰু মানে স্বনিয়ন্ত্ৰিত আৰু নিজৰ মাজতে মানে সীমাবদ্ধ মানে আত্মনিৰ্ভৰশীল এখন ৰাজ্য আছিল ইয়াত। আৰু সেই ৰাজ্যখনৰ ইতিহাস মানে আজিৰ যি এটা মানে আজিকালি এটা মানে কেনেকুৱা হৈছে, ইতিহাসবিলাক মানে ষড়যন্ত্ৰমূলকভাৱে হওক বা নিজে নিজেই হওক, মানে মানুহৰ অৱহেলাৰ কাৰণে হওক, ইতিহাসবিলাক হেৰাই যাব ধৰিছে। আৰু হেৰাই যোৱাত কৰি ডাঙৰ কামটো হৈছে কি, ইতিহাসবিলাক বিকৃত কৰা হৈছে। তো সেই সময়ত আমি যদি উঠি অহা প্ৰজন্মই নিজে উদ্যোগ লৈ পিনে নিজৰ ইতিহাস জনাৰ কাৰণে প্ৰয়াস নকৰোঁ, গতিকে সেইটোৱে আমাক ভৱিষ্যতে মানে নিজক পহৰাই পেলাব, আৰু মানে পাহৰিবলৈ আমি বাধ্য হ'ম, পাহৰি যাম নিজক। তাৰপিছত আমি কেনেকৈ মানে অসমীয়া হৈ জীয়াই থাকিম।
আৰু এতিয়া আমি যিডোখৰত আছোঁ এইটোতো এখন গাঁওখন কি আছে হালধিবাৰী গাঁও এখন হালধিবাৰী গাঁৱৰ ফালৰ পৰা আহিছোঁ এইখনৰ কিবা ইতিহাস ধৰণৰ কিবা হালধিবাৰী গাঁওখনৰ ইতিহাস মানে এইখন পঞ্চগ্ৰাম বুলি 5খন গাঁও আছে সেই 5খন গাঁৱে মানে মিলি পিনে একেলগে থাকে সৰু সৰু গাঁও 5খন আছে আৰু পঞ্চগ্ৰামো মানে সৰথপুৰ ৰাজ্যৰ ভিতৰতে আছে তো হালধিবাৰীৰ মানুহখিনিয়ে মানে পিতলৰ সামগ্ৰী বনায় আৰু সৰ্থেবাৰীৰ যিমানটা চুবুৰী আছে চুবুৰীয়ে মানে এটা চুবুৰীয়ে কাঁহৰ সামগ্ৰী বনায় এটা চুবুৰীয়ে তোমাৰ কাঁহৰ সামগ্ৰীৰে মানে এটা চুবুৰীয়ে ধৰা বটা বনালে এটা চুবুৰীয়ে কৰতাল বনায় এটা চুবুৰীয়ে বাতি বনায় এটা চুবুৰীয়ে কাঁহী বনায় তো চুবুৰীয়ে মানে বেলেগ বেলেগ সামগ্ৰী বনায় কাঁহৰ আৰু এতিয়া সৰ্থেবাৰীততো মেলা চলি আছে ন এতিয়া মেলাৰ বতৰ ই হেমাংগৰেও মেলা চাইছে তো সৰ্থেবাৰীৰ মেলাখনৰো এটা ইতিহাস আছে তো সৰ্থেবাৰীৰ নামটো সৰ্থেবাৰী হোৱালৈ দুটা কিংবদন্তি চলে এটা কিংবদন্তি এইমাত্ৰ মই ক'লোঁ সৰ্থেবাৰীত শৰৎপুৰ ৰাজ্যৰ ৰাজকুমাৰীৰ নাম সাৰথী দেৱী আছিল আৰু সাৰথী দেৱীৰ নামেৰে এই অঞ্চলটোৰ নাম সৰ্থেবাৰী হোৱা বুলি বহুতে ক'ব খোজে বা বিশ্বাস কৰে ইয়াৰ উপৰিও সৰ্থেবাৰী নামটোক লৈ অন্য এক ধৰণৰ বিশ্বাস আছে সেই বিশ্বাসটো হ'ল কি 1828 মানে সৰ্থেবাৰীৰ ইতিহাস যিহেতু লিপিবদ্ধ হোৱা নাই এতিয়ালৈকে তো 100-200 বছৰ আগৰ ইতিহাস হ'লেও মানে মানুহখিনিয়ে মানে কোনো ধৰণৰ বিজ্ঞানসন্মত মানে প্ৰমাণ পোৱা নাযায় আকৌ ইতিহাসৰ গতিকে আমি কিংবদন্তি বুলিয়ে কৈছোঁ তো যেতিয়া এটা বৰভূমিকম্পৰ ফলত সৰ্থেবাৰী অঞ্চলৰ মাটিবিলাক দ হৈ যায় তো দ হৈ যোৱাৰ ফলত কি হ'ল সৰ্থেবাৰীত খেতি বাতি কৰাৰ কাৰণে মানে মাটিবিলাক উপযোগী হৈ নাথাকিল তাৰ কাৰণে বাকী মানুহবোৰ মানে সৰ্থেবাৰীৰ পৰা গুচি গ'ল এই অঞ্চলৰ পৰা তো গুচি যোৱাৰ পিছত মানে বেলেগ বেলেগ ঠাইত গুচি গ'ল বাকী ইয়াত থাকিল কি কঁহাৰ শিল্পীখিনি থাকি গ'ল বা বেলেগ বেলেগ কাম কৰি যিখিনি মানুহ থাকে আৰু যিখিনি মানুহে মানে অন্য ঠাইত গৈ মানে সংস্থাপন লোৱাৰ নিজৰ সক্ষমতা নাছিল সেইখিনি মানুহ মানে ইয়াত থাকি গ'ল তো মানুহখিনি অতিকে দৰিদ্ৰ আছিল বাকী কঁহাৰ শিল্পীখিনিও সদায় মহাজনৰ ওপৰত নিৰ্ভৰ কৰে কঁহাৰ শিল্পীসকলৰ ইতিহাস কিন্তু কুমাৰ ভাস্কৰ বৰ্মাৰ দিনৰ পৰা পোৱা যায় আগৰ পৰা কাৰণ কুমাৰ ভাস্কৰ বৰ্মাই কনৌজৰ ৰজাক হৰ্ষবৰ্ধনক কাঁহৰ সামগ্ৰী সৰ্থেবাৰীত নিৰ্মিত কাঁহৰ সামগ্ৰী উপহাৰ হিচাপে দিছিল সেইটো হিউৱেন চাঙেও লিখি থৈ গৈছে আৰু ভাৰতৰ বুৰঞ্জীত পোৱা যায় মানে এটা উদ্ধাৰ হৈছে নেকি উদ্ধাৰো হৈছে তাৰপিছত কি হ'ল যেতিয়া ভূমিকম্পৰ ফলত ইয়াৰ মাটিবোৰ দ হৈ গ'ল ইয়াত সতবন নামেৰে এবিধ পানীত গজা বন হৈছিল মানে চাৰিওফালে সতবন এতিয়া তেনেকৈ দেখিবলৈ নাপায় মানে দ ঠাইত দেখিবলৈ পায় মাজে মাজে তো সতবনৰ বাহিৰে মানে ইয়াত খেতি বাতি একো নহয় অকল সতবনে চাৰি ধৰিছিল চাৰিওফালে তো তাৰ ফলত সথৰবাৰীৰ পৰা গৈ মানে সতবনৰ পৰা গৈ সৰ্থেবাৰী নাম হয় এই অঞ্চলটোৰ আৰু তেতিয়া কি হ'ল যেতিয়া ঠাইবিলাক দ হৈ গ'ল তাত খেতি বাতি নহয় আৰু ইংৰাজৰ দিনত যেতিয়া কৰ জাপি দিলে ভূমিৰ বাবদ মানে অত্যাধিক কৰ কৃষকৰ হাৰ ভঙাকৈ মানে কৰ জাপি দিলে সেই সময়ত সৰ্থেবাৰীৰ ৰাইজে মানে বিদ্ৰোহ ঘোষণা কৰিলে যে আমি কৰ নিদিওঁ তাৰপিছত নাৱৰে বৰপেটাৰ পৰা মৌজাদাৰ আহে নাও পঠাই দিয়ে ঘূৰাই পিনে যিহেতু এই অঞ্চলটো দুৰ্গম আছিল তাত মানুহ অহা অলপ সমস্যাও হয় তো বহুত কৰ জমা হ'ল কৰ নিদিয়ে ৰাইজে কেনেকৈ দিব ইয়াত খেতিয়ে নহয় কৰ কেনেকৈ দিব চৰকাৰী পতিত ভূমি আছে সেই বুলিতো তাত কৰ দিব নোৱাৰে ৰাইজে আগতে খেতি হৈছিল ঠিকে আছে এতিয়া নহয় কেনেকৈ মানে সেই সময়ত মানে দৰিদ্ৰতাই মানে গ্ৰাস কৰিব লৈছিল অঞ্চলটোক তাৰপিছত কি হ'ল অঞ্চলটোৰ ৰাইজক অত্যাচাৰ কৰিবলৈ ল'লে ব্ৰিটিছ বাহিনীয়ে আৰু যি ভেৰণীয়া বাহিনী আছিল ব্ৰিটিছৰ মানে মৌজাদাৰসকল বা জমিদাৰসকলে তাৰপিছত এদিন কি হ'ল মৌজাদাৰ এজন মই নামটো পাহৰিলোঁ মৌজাদাৰ এজন আৰু ব্ৰিটিছৰ এজন বিষয়াক মানে ইয়াত হতাহতি হয় শেষত তাৰে মৌজাদাৰজনৰ মৃত্যু হয় আৰু ব্ৰিটিছৰ বিষয়াজনো মানে বেয়াকৈ মানে আঘাতপ্ৰাপ্ত হয় তাৰপিছত তেওঁলোকে কি কৰিলে কাছাৰীত এই অঞ্চলৰ ৰাইজৰ বিপক্ষে মানে কেছ চলালে তেতিয়া ৰাইজে ভয় খালে ইয়াৰ ৰাইজ মানে তেতিয়া এনেই দৰিদ্ৰতাই গ্ৰাস কৰি আছিল আৰু কেছ চলে তেতিয়া গুৱাহাটীত তো গুৱাহাটী কিমান দূৰ তেতিয়া ব্ৰহ্মপুত্ৰৰ দলং নাই একো নাই নাৱৰে যাব লাগে গুৱাহাটীলৈকে তো ইয়াৰ মানুহে মানে কি আছিল মই কৈছোঁ হিন্দু মানুহ আছিল ইয়াত হিন্দু মানুহৰ লগত মহাপুৰুষীয়া মানুহ আছিল হিন্দু মানুহ আৰু অলপ শাক্তপন্থী আছিল মানে বেছিখিনি শাক্তপন্থী অলপ মহাপুৰুষীয়া মানুহ মানে 5টা খেল আছে এই অঞ্চলত তাৰে এটা খেল মহাপুৰুষীয়া বাকী 4টা খেল শাক্তপন্থী তো কি হ'ল ইয়াৰ মানুহখিনিয়ে মানে এইটোক যে কয় মানে এইটো হ'লে কি কয় মানে এইটো তোমাৰ মানে ক'লে যে আমি যদি কেছ জিকোঁ মানে ব্ৰিটিছৰ লগত তেতিয়া আমি কি ইয়াত জগন্নাথ মহাপ্ৰভুক তেতিয়া বিশ্বাস কৰিছিল সকলোৱে তো জগন্নাথ মহাপ্ৰভুৰ নামত কি আমি কৰিম হোম যজ্ঞ কৰিম আৰু তেতিয়া তাৰ পিছত মানে তেওঁ ইণ্টাৰেষ্টিংলি মানে ঘটনাটো এনেকুৱা মোৰ ল'লে যে তেওঁলোকে ব্ৰিটিছৰ বিপক্ষে মানে ইয়াৰ কৃষকবিলাকে
এইটো কেছত মানে কাছাৰীত জয়লাভ কৰিলে। তাৰপিছত উল্লাসতে মানে মানুহখিনিয়ে ইয়াত কি কৰিলে, দৰিদ্ৰ হ'লেও মানুহখিনিয়ে ইয়াত জগন্নাথ মহাপ্ৰভুৰ বিগ্ৰহ স্থাপন কৰিলে, কৰি পিনে নামঘৰ সাজি পিনে হোমযজ্ঞ কৰিলে, যিহেতু তেওঁলোকে কৈ থৈছিল আগতে যে আমি হোমযজ্ঞ কৰিম। তো হোমযজ্ঞ কৰিম বুলি ক'লে তাৰপিছত মহাপুৰুষীয়া মানুহখিনি থাকিল। তো ইয়াত মানুহখিনিৰ মাজত মিলা প্ৰীতি আছিল। তো মহাপুৰুষীয়া মানুহখিনিৰ কাৰণে পালনাম হ'ল, মানে একেলগে মানে এটা সৰ্থেবাৰী সভা মহোৎসৱ নামেৰে তেওঁলোকে কি কৰিলে, উৎসৱ এটাৰ মানে অৱতৰীয়া উৎসৱ এটাৰ আৰম্ভ হ'ল। আৰু এইটো মাঘী পূৰ্ণিমাত সিহঁতে কেছটো মানে জিকাৰ পিছত ফাৰ্ষ্ট মানে মাঘী পূৰ্ণিমাৰ দিনা সিহঁতে সেই সভা মহোৎসৱটো আৰম্ভ কৰে। তেতিয়াৰ পৰাই মানে 100 বছৰ পাৰ হৈ গ'ল, এতিয়ালৈকে সভা মহোৎসৱ চলি আছে। 152 বছৰ হ'ল এইবাৰ। তো 152 বছৰ ধৰি সৰ্থেবাৰীত সভা মহোৎসৱ চলি আছে। এই ব্ৰিটিছৰ ইতিহাস জড়িত, কিন্তু এইবিলাক ইতিহাসো এতিয়ালৈকে কোনো পধ্যে মানে আলোকপাত কৰা হোৱা নাই। ইয়াৰ উপৰি তাৰপিছত কি হ'ল, ইয়াত পানাগাঁৱৰ টোপ বুলি এটা অঞ্চল আছে, পানাগাঁৱৰ টোপ। তো যেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে ৰাইজমেল আৰম্ভ হৈছিল, সৰ্থেবাৰীত ৰাইজমেল বহিছিল। আৰু সেই ৰাইজমেলত সিদ্ধান্ত লোৱা হৈছিল ৰাইজৰ দ্বাৰা যে ব্ৰিটিছক আৰু খাজনা দিয়া নহয়। আৰু সেই ৰাইজমেলতে যোন পাত গাছৰ তলত বহিছিল সেই ঠাইখিনিক পানাগাঁৱৰ টোপ বুলি কয়। আৰু গোটেই বৃহৎ মঙলদৈ, বৰপেটা, নলবাৰী মানে কামৰূপৰ মানে উত্তৰ কামৰূপৰ মানে পশ্চিম কামৰূপৰ, উত্তৰ কামৰূপৰ গোটেই কৃষক মানে ৰায়তবিলাক তাত হাজাৰ হাজাৰ ৰায়ত মানে লগ হৈ পিনে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। আৰু সেই বিদ্ৰোহৰ পিছত পুষ্পৰাম কঁহাৰহঁতক মানে আটক কৰি ব্ৰিটিছে জেললৈ লৈ গৈছিল। পুষ্পৰাম কঁহাৰ আৰু বহুত কেইজন মানুহক মানে, আৰু তাৰ বিদ্ৰোহৰ নেতৃত্ব পুষ্পৰাম কঁহাৰে লৈছিল। মই তেওঁৰ নামটো উল্লেখ কৰিছোঁ। তাৰপিছত এনেকুৱা এটা ঘটনা হ'ল যে পুষ্পৰাম কঁহাৰক জেলত ৰাখিলে। জেলত ৰাখি পুষ্পৰাম কঁহাৰে ক'লে যে মই জেলত তুমি কি কৰিব জানা? তো পুষ্পৰাম কঁহাৰে কৈছে যে মই কঁহাৰ মানুহ, তো মই কাঁহৰ সামগ্ৰীৰ বাহিৰে বেলেগ কাম কৰিব নাজানো আৰু নকৰোঁ। তো পুষ্পৰাম কঁহাৰক যাতে তেওঁ জেলৰ ভিতৰত কাঁহৰ সামগ্ৰী বনাব পাৰে সেই ব্যৱস্থাটো কৰি দিয়া হ'ল। তাৰপিছত পুষ্পৰাম কঁহাৰে কি কৰিলে, জেলৰ ভিতৰত এবিধ নতুন ধৰণৰ কাঁহী বনালে, তাত সীমিত সামগ্ৰীৰে। সেই কাঁহীটোৰ নাম দিয়া হ'ল জেল কাঁহী। তাৰপিছত তেওঁ তাৰ ভিতৰত নতুন ধৰণে মানে বাতি বনালে, সেই বাতিটোৰ নাম দিয়া হ'ল, এতিয়াও পায় সেই ধৰণৰ বাতি মানে সেই মডেলটো মানে, সেইটোৰ নাম দিয়া হ'ল জেল বাতি। তাৰপিছত পুষ্পৰাম কঁহাৰে মানে আৰু তাৰপিছত জীউধন কঁহাৰ বুলি এজন কঁহাৰ আছিল। তাৰপিছত জীউধন কঁহাৰে এটা কি বনালে, তোমাৰ সিংহ এটা বনালে, যে সিংহটো চুলে গৰজি উঠে, কাঁহেৰে বনালে। তো সেইবিলাক বস্তু। তাৰপিছত গছা মানে চাকিৰ এটা মানে গছা বনালে, যে চাকিখনত তোমাৰ নিজে নিজে তেল আহি থাকে মানে আৰু জ্বলি থাকে মানে। তো এই আটাইবিলাক সামগ্ৰী মানে যেতিয়া জেলত মানে এই সামগ্ৰীবিলাক হ'ল, সেই সামগ্ৰীবিলাক কি হ'ল তোমাৰ লৈ গ'ল মানে ব্ৰিটিছে। লৈ গৈ পিনে সেই সামগ্ৰীবিলাক মানে মহাৰাণী ভিক্টৰিয়াই দেখিলে। তো ভিক্টৰিয়াই দেখিলে ক'লে এইবিলাকতো সাংঘাতিক সামগ্ৰী বনাইছে জেলৰ ভিতৰতে। তো কি হ'ল, পুষ্পৰাম কঁহাৰৰ মানে জেলৰ পৰা ৰেহাই দিয়া হ'ল, তেওঁক জেলৰ পৰা মুকলি কৰি দিয়া হ'ল। আৰু সেই সামগ্ৰীখিনি এতিয়াও ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ আছে, মানে লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত। তো তেনেকুৱা ধৰণৰ ইতিহাসো জড়িত হৈ আছে। আৰু সেই যিটো অঞ্চলত ৰাইজমেল বহিছিল পানাগাঁৱৰ টোপ বুলি, সেই অঞ্চলটো অৱহেলিত হৈ আছে। আৰু সেই ইতিহাসটো 10ম শ্ৰেণীৰ পাঠ্যপুথিত অলপ আছে, তাৰ বাহিৰে বেলেগ কোনো মানে ক'তো মানে উল্লেখ নাই। লচিমা অঞ্চলটো পানাগাঁৱৰ টোপ য'ত আছে, লচিমা বুলি কয় গাঁওখন, এই পঞ্চগ্ৰামৰ ভিতৰতে এইফালে আছে। তো ইতিমধ্যে আমি অৰ্ণৱৰ পৰা গম পালোঁ থুলমূলকৈ সৰ্থেবাৰীৰ ইতিহাস, সৰ্থেবাৰী কেনেকৈ উৎপত্তি হৈছিলে নামটো, আৰু ইয়াৰ কিছুমান জেগাৰ বিষয়ে জানিলোঁ। আৰু যিহেতু ইয়াতে আছোঁ, গতিকেলৈ ইয়াৰ আৰু কিছুমান বস্তু দেখাম। কিছুমান বস্তু মানে কি আৰু ইয়াৰ ইতিহাসবোৰ কেনেকৈ হৈছিলে, সভা যেনেকৈ কাপলা বিল তেনেকুৱা ধৰণে আৰু। গতিকেলৈ আগলৈ ভিডিঅ'বোৰ চাই থাকিবলৈ আমাৰ চেনেলটো চাই থাকিব, আমি চেনেলত লাহে লাহে দি থাকিম। লাইক কৰক আমাৰ ভিডিঅ', ছাবস্ক্ৰাইব কৰক, আমাক মন্তব্য দিয়ক কেনে পালে। গম পায় আৰু ইউটিউব চেনেল, গতিকেলৈ কি কৰিব লাগে। তাৰপিছত শ্বেয়াৰ কৰক আমাৰ ভিডিঅ' যদি ভাল পাইছে। বাকী আজিলৈ বিদায় জনাইছোঁ, ধন্যবাদ।